भाईजान कुछ ज्यादा नहीं हो गया ये? मतलब নহয় মই মানে কেলা এটা কথা বুজি নাপালোঁ এইজনে মানে বুজাবলৈ কি বাকী থাকিলে মোৰ ভাষাত ক'ব হ'লেতো মানে মই বুজি পোৱা নাই মই মানে কি বুজি পোৱা নাই এইটো ভিডিঅ'ত মই প্ৰথমটো ভিডিঅ'তে কৈ দিছিলোঁ যেন মোৰ সকলোবোৰ ভিডিঅ' এণ্টাৰটেইনমেণ্ট প্ৰপ'জেলৰ কাৰণে বনোৱা হ'ব যাতে কোনো পাৰ্চনেলি নলয় আৰু ফুল এনজয় কৰে কিন্তু এওঁলোকে এই ভিডিঅ'টো পাৰ্চনেলি ল'লেও লওক কাৰণ এনেকুৱা নিচিনা ভোচৰিবোৰে মোক বেয়া পালে মোৰ কোনো আপত্তি নাই তো বৰ বেছি কথা নকয় আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয় বন্ধুসকল নহয় মানে কেলা আপুনি এইবোৰ কৰি পেলাই পাব্লিচিটি পাই কৰিব কি যদি আপোনাক কোনো ভালেই নাপায় অসমবাসী ৰাইজে যদি আপোনাক বেয়া চকুৰে চাই সকলোৱে যদি আপোনাক ভাল মাত এটা নিদিয়ে তেনেহ'লে আপুনি এই পাব্লিচিটি পাই পেলাই কৰিব কি गजब बेइज्जती है मुझे इज्जत करने का ही नहीं उतारने का भी हुनर आता है तो उतार ना भोसड़ी देर किस बात की वाह क्या सीन है নহয় কেলা ইহঁতক কেনেকৈ গালি দিম মানে মই বুজিয়ে পোৱা নাই তহঁতে যি কৰ কৰ খালি স্কুলীয়া ইউনিফৰ্মযোৰ খুলি লওক কাৰণ আমাৰ স্কুলীয়া ইউনিফৰ্মৰ বহুত ৰেচপেক্ট আছে আৰু ষ্টুডেণ্টৰো তহঁতৰ নিচিনা ভোচৰিবোৰৰ একো সন্মান নাই মাক বাপেকে কেলা পঠিয়াইছে স্কুলত ভালকৈ পঢ়ি শুনি ভাল মানুহ হ'ব বোলে আৰু আমাৰ এয়া কৰি আছে চাওকচোন এবাৰ মাক বাপেকে মোবাইল দিছে অনলাইন ক্লাছ কৰিব বুলি আৰু সিহঁতে স্কুলত আহি ৰোমেঞ্চ কৰি পেলাই ইনষ্টাগ্ৰামত ৰিলছ বনাই আছে গাখীৰ খোৱা বয়সত কেলা বেলেগত লেলাৱতি খাই আছে আমাৰ মাইনাজনীয়ে তো আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিবা তো আজি ভিডিঅ'টো অন্যকেইটা ভিডিঅ'ৰ পৰা অলপ বেলেগকৈ বনালোঁ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত গৈ এবাৰ জনাই দিবা যিসকলে এইবোৰ ভিডিঅ' চাই ভাল পায় সেইসকলৰ বাবে এটা অনুৰোধ যে সেইসকলে যাতে মোৰ ভিডিঅ' কমেণ্ট ছেকশ্যনত আহি পেলাই এগালমান হাগি থৈ নাযায় পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই